Hello friends, welcome to my channel Clay Kitchen. আশা কৰো আপোনালোক সকলো কুশলে আছে। আজি মই আপোনালোকলৈ লৈ আহিছো কেৰাহী পনীৰ। Friends, এটো বহুত ইজি ৰেচিপি হয়। প্লিজ আপোনালোকে ট্ৰাই কৰিব। আৰু friends, আজি যদি মোৰ এই ভিডিওটো আপোনালোকৰ ভাল লাগে, তেনেহলে প্লিজ মোক এটা লাইক জৰুৰ দিব। আৰু আপুনি যদি প্ৰথমবাৰলৈ মোৰ চেনেললৈ আহিছে, তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। So friends, আমাৰ কেৰাহী পনীৰৰ বাবে পনীৰ লৈছো এয়া মই 250 গ্ৰাম। তাৰ পিছত এয়া ক্যাপসিকাম মই এনেকৈ দীঘলকৈ কাটি লৈছো। তাৰ পিছত আছে আমাৰ পিয়াজ, এয়া পিয়াজো অকমান দীঘলে কাটিছো। তাৰ পিছত আছে বিলাহী এবাটি। তাৰ পিছত আছে এয়া ৱাটাৰমেলন সিডছ, এয়াও আছে মোৰ আধা বাটি। তাৰ পিছত এয়া আছে কাজু, 15-20 টা মান আছে কাজু। তাৰ পিছত আছে নহৰু আৰু আদা। মছলাৰ ভিতৰত আছে এয়া হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা। সো ফ্ৰেন্ডস, আহক আগতে আমি গ্ৰেভিখিনি তৈয়াৰ কৰি লওঁ। ইয়াৰ বাবে মই কেৰাহী গৰম হৈ গৈছে। এতিয়া মই অকমান তেল দি দিলো। তেল গৰম হৈ গ'ল। এতিয়া মই তেলত পিয়াজ দি দিছো। পিয়াজখিনি আমি তেলত অকমান লৰাই লওঁ, অকমান সময় ভাজি লওঁ। এতিয়া এই আমাৰ বিলাহীখিনি দি দিলো। আমাৰ পিয়াজখিনি সফট হৈ গৈছে। বিলাহীখিনি সফট হ'বৰ কাৰণে অকমান নিমখ দি দিছো। তেতিয়া সোনকালে বিলাহীখিনি মজি যাব, কোমল হৈ যাব। মই পিচ কৰি কটা আদা আৰু নহৰু কেটা দি দিলো। বিলাহীখিনি অকমান সফট হৈ আহিছে, অকমান নৰম হৈ আহিছে আৰু অলপ সময় ভাজিব লাগিব। 3-4 মিনিট হৈ গ'ল। এতিয়া মই এয়া মগজু ৱাটাৰমেলন সিডছ, এয়া আধা বাটি আছে, 10 মিনিট মই তিয়াই থৈছিলো। এতিয়া এইখিনি মই যোগ দি দিম। এতিয়া মই কাজু কিটা দি দিম আৰু অকমান সময় এনেকৈ লৰাই পেলাই আমি গেছটো অফ কৰি দিম। 2 মিনিট বা 3 মিনিট এনেকৈ ভাজি লম আৰু তাৰ পিছত গেছটো অফ কৰিব পাৰিম। ফ্ৰেন্ডস, আমাৰ এইখিনি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট বনাই লম। সৰি ফ্ৰেন্ডস, মই মেনশন কৰিব পাহৰিলো। মই 3টা জলকীয়া এড কৰিছো, ফালি কেঁচা জলকীয়া ফালি লৈছো আৰু যোগ দিছো। ফ্ৰেন্ডস, আগতে আমি অকমান পনীৰখিনি ভাজি লম। পনীৰখিনি অকমান নিমখ হালধি সানি লৈছো। এতিয়া এইখিনি অকমান ভাজি লম। আমাৰ পনীৰখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এইখিনি মই উঠাই লম। এতিয়া একেখিনি তেলতে মই কেৰাহী পনীৰখিনি বনাই লম। এয়া জিৰা দিলো 1 চামুচ আৰু ধনিয়া গুড়ি 1 চামুচ, জিৰা গুড়ি আকৌ 1 চামুচ, অকমান হালধি, অকমান গৰম মছলাখিনি অলপ পৰ ভাজি আমি ইয়াত আমাৰ পিয়াজখিনি আৰু ক্যাপসিকামখিনি দি দিম। এইখিনি অলপ সময় আমি ভাজিব লাগিব। ইয়াত অকমান নিমখ দি দিছো। আগতেও আমি গ্ৰেভি বনাওতেও নিমখ দিছো, গতিকে ইয়াত হেতু মনত ৰাখি পেলাই হিচাপ কৰি নিমখটো দিব লাগিব। ইয়াত মই লৈছো ক্যাপসিকাম 3টা আৰু পিয়াজ আছে ডাঙৰ 2টা। এনেকৈ আমি 2-3 মিনিট সময় এইখিনি লো ফ্লেমত ভাজি থাকিব লাগিব। আমাৰ পিয়াজখিনি আৰু ক্যাপসিকামখিনি ভাজা হৈ গৈছে। এতিয়া আমি ইয়াতে আমাৰ গ্ৰেভিখিনি, যিখিনি আমি মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট বনাইছিলো, এইখিনি আমি ইয়াতে দি দিম। এইখিনি আমাৰ আৰু বেছি ভাজিবৰ প্ৰয়োজন নাই, যেহেতু আমি আমাৰ পেষ্টখিনি আগতে ভাজি থৈছোৱে। ক্যাপসিকাম আৰু পিয়াজখিনিও আমাৰ সিজি গৈছে, গতিকে আৰু অকমান সময় এনেকৈ ভাজি পেলাই ইয়াত পানী দি দিম। পানী দিয়াৰ সময় হৈ গৈছে, গতিকে অকমান পানী দি দিম। পানীখিনি মিলি ল'বলৈ দিম আৰু তাৰ পিছত অকমান সময় আকৌ উতলাব লাগিব। আৰু অকমান পানী লাগিব আৰু অকমান পানী দি দিছো। এতিয়া সামান্য ফ্লেমটো মই ডাঙৰ কৰি দিছো, সামান্য জুইটো বঢ়াই দিছো আৰু এইখিনি উতলিবলৈ দিম। আমাৰ পনীৰখিনি দিবলৈ সময় হৈ গৈছে। এতিয়া লাহেকৈ পনীৰখিনি আমি ইয়াত মিলাই দিম আৰু অকমান
সময় সিজালে হৈ যাব আমাৰ কেৰাহী পনীৰখিনি প্ৰায় হৈ আহিছে এতিয়া ওপৰত অকমান কচুৰি মেথি এনেকে দি দিম আৰু 1 মিনিট মান বাস কেৰাহীত থলেই আমাৰ কেৰাহী পনীৰ ৰেডি